পিকচাৰৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ চাইকেলৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মোৰ লগত আছে নিতুমণি, দীপমণি। আমি এতিয়া যাব ওলাইছোঁ ফুলেৰ পথাৰত। ফুলেৰ পথাৰত বোলে বহুত মাছ ওলাই আছে, গতিকে আমি জাল লৈছোঁ। আজিৰ ভিডিঅ'টো অলপমান ফানি টাইপৰ হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি মাছ পাওঁ আপোনালোকক দেখুৱাম। তো ৰ'দ দি আছে, তথাপিতো ৰ'দ দিলেও মাছৰ কাৰণে যাব ওলাইছোঁ। আমাৰ ওচৰতে হয় বাৰু, খুব ডাঙৰ পথাৰ হয়। বানপানীৰ পানী সোমাইছিলে, ডাঙৰ ডাঙৰ মাছ পাই আছে বোলে, বল্লি মাছ পাই আছে। তো আমিনো কি মাছ পাওঁ আপোনালোকে চাই থাকিব। কেনে নিতুমণি, কেনে কেনে আছো যাতে ফিৰিব নোৱাৰা আৰু কিবা এটা হ'ব লাগিব আৰু। চাব পাৰে দীপমণি সৰু চাইকেল এখন লৈ আহিছে, তাৰ নিজৰখন বেয়া হৈ আছে, ছাৰ্ভিচিঙত আছে। এই মোমেকৰ পুতকৰ চাইকেলখন লৈ আহিছে, সৰু চাইকেল। বলক, আজিৰ ভিডিঅ'টো খুব মানে এটা গাঁৱলীয়া ভিডিঅ' এইটো এটা, সেইকাৰণে আৰু ভাষাবিলাকো গাঁৱলীয়া ভাষাত কৈছোঁ, তো কোনো যাতে বেয়া নাপায়। নিতুমণিক চিনি পায় আপোনালোকে, আগৰ ভিডিঅ'ত মোৰ আছে নিতুমণি, আগৰ ভিডিঅ' কেইটাত আছিলে বাৰু। তো আজি আকৌ মাছ ধৰা ঢাল ই আমাৰ গাঁৱত মানে আছে, কিছু টেলেণ্ট আছে, মাছ ধৰাত ভাল, খাৱাত ভাল, এনেকুৱা ধৰণৰ চলি আছে আমাৰ ইয়াতে। তো কালি বোলে কুচিয়া মাছ এটা ই ৰাতেদি লৈ আহিছে, তো কালি ভিডিঅ' কৰা নহ'ল। তো আজি চাওঁ বাৰু, আজি কি মাছ পাওঁ। আপোনালোকৰ ফালে পানী কমিল চাগে, সোনকালে কমাটোৱে কামনা কৰিছোঁ। বানপানী অহাৰ পিছত বহুত অসুবিধা হয় মানুহবিলাকৰ। খুব ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ, গছ গছনি লাগে মানুহক। এইকেইদিন যি গৰম দিছে, এই গছ গছনি যে মানুহক লাগে সেই কথা মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ। জাল আনিছে চাওক, কি জাল আনিছে, এই জাল, এই দুখন জাল, নিতুমণিৰ নতুন জাল। আজি যাত্ৰা কি হয় দেখা যাব। এই নিৰ্মল দাও আছে আমাৰ লগত, নিৰ্মল দাও মাৰিব। জাল আনছে না নিৰ্মল দা? অঁ, জালো আনছি, এই পানী বটলো লৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো আমাৰ খুব এটা মানে কি আনকমন ভিডিঅ' হ'ব। মানে এয়া মৃণালো আহি পালে আৰু আহি আছে। ইয়াৰ পৰা মাছ মানে য'তে ত'তে মাছ ওলাই আছে। এয়া দেখিছে, মাছ ধৰি আছোঁ বৰ্তমান, বহুত মাছ আছে, হাতেদি ধৰি আছোঁ। আমি দুটাই ইয়াতে আছোঁ, বাকীকেইটা জাল লৈ গৈছে সেইফালে, জানৰ ফালে। চাওক, আমি আজি জানত মাছ মাৰি আহিছিলোঁ। বহুত মাছ মাৰিবৰ কাৰণে বৰ্তমান আমি চাওক আধা বাল্টিমান মাছ পালোঁ এতিয়া ইয়াতে। জানত মাৰি নহয় কিন্তু এয়া মৃণালে জাল মাৰিলে, মাছ ধৰিলোঁ, মাছ ধৰা হ'ল। এতিয়া ভাগ হ'ব, আমি তিনিজন, জাল মাৰা নাই, আমি তিনিজনে হাতেদি ধৰিছোঁ। তো আমাৰ ভাগ হ'ব, 3 ভাগ। বাকী বলক, কিমান মাছ পালোঁ আপোনালোককো দেখুৱাই দিওঁ। এয়া নিতুমণি জাল মাৰিব, মাৰ আমি যাওঁ, আমাৰ হৈ গ'ল। ফুলত ফুলছি, মাছ বেয়া আহেনে নাই? আসি এটা আন বললিস না, এ বললি বললিস না এটা পাছি।
নামত ডাঙৰ আকাৰত সৰু হ'লেও এয়া বল্লি পোৱালি বল্লি চানা বুলি কওঁ আমি এয়া আমাৰ মাছ এয়া ধুব ওলাইছোঁ মাছ এয়া মাছ বেয়া অলপ বেয়া হ'ব ধৰিছে মাছ পানী বটল লৈ আহিছিলোঁ পূৰা দেবেন্দ্ৰাই পানী সিঁচি আছে খাল সিঁচব মিনাল কেইটাই পিন্ধিলে শিঙি দুটাই পিন্ধিছে মিনালক আজি আৰু এনেকৈয়ে দীপমণিয়ে তিনিটা ভাগ কৰি আমাৰ মাছখিনি ভগাই দিয়ে সিহঁতৰ ঘৰতে মাছৰ ভিতৰত আমি কাৱৈ মাছ গৰৈ মাছ পুঠি মাছ আৰু সৰু সৰু শিঙি পালোঁ বেয়া বুলি ক'ব নোৱাৰি কাৰণ 1.5 ঘণ্টা বা 2 ঘণ্টা সময়ৰ ভিতৰত আমি 1.5 কেজি বা 2 কেজি মাছ পাব সক্ষম হ'লোঁ আৰু আপোনালোকক মাছ ধৰা ভিজুৱেল বেছি দেখুৱাব পৰা নাই কাৰণ মোৰ মোবাইলটো ইমান দামী মোবাইল নহয় বা ইয়াত ৱাটাৰপ্ৰুফ ছিষ্টেমো নাই গতিকে এইখিনিতে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰি দিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈও আমাক ভিডিঅ' বনোৱাত সহায় সহযোগ কৰি যাব বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব ওলালোঁ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই